আমি দুজনী আজি মই খাৱৰীয়া ময়ো আজি খাৱৰীয়া একদম 2 বছৰ কিমান আগষ্ট 2 বছৰ ছমাহ পিছত লগ পাইছোঁ আজি আমাৰ ৰান্ধনী এইগৰাকী বাইদেউ এয়া কাটি আছে পুৰা পুৰা ফোনতো বিজি এফালে কামত বিজি কাটিছো ৰবা কাটা মৰ্নিং এভৰিৱান মই বৰ্ণালীয়ে বৰ্ণালী তালুকদাৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আজি দেওবাৰ 20 তাৰিখ এতিয়া হৈছে 9:30 আমি উঠি মেলি ফ্ৰেছ হ'লোঁ গৰম পানী খাই মেলি আজিৰ দিনটোৰে আৰম্ভ কৰিম আজি মনটো বহুত ভাল লাগি আছে মোৰ লগৰ ফ্ৰেণ্ড আহিছে একেলগে ইউনিভাৰ্চিটিত পঢ়া বহুত বেছি ভাল লাগি আছে কালিৰ পৰা কিন্তু কালি অফিচৰ কাৰণে ব্লগটো ষ্টাৰ্ট কৰিব নোৱাৰিলোঁ সেইকাৰণে ভাবি আজিয়ে ব্লগটো ষ্টাৰ্ট কৰিলোঁ ৰাতিপুৱাই আজি দিনটো কি নকৰোঁ আপোনালোকক চব দেখুৱাই যাম বুলি আশা কৰিলোঁ আপোনালোকে শেষলৈকে চাব বুলি আশা থাকিল আৰু লগতে শেষলৈকে চোৱাৰ পিছত প্লিজ লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে ঠিক আছে তেতিয়াহ'লে আজিৰ দিনটো আৰম্ভ কৰোঁ গৰম পানীৰে আজিৰ দিনটোৰ শুভাৰম্ভণি তাৰপিছত আজি কিন্তু খাই যাম কি কৰোঁ ব্ৰেড টোচাকে বনাওঁ সেইকাৰণে ব্ৰেড ডিম 2টা ৰিফাইন লৈ ল'লোঁ এয়া বনাওঁ এতিয়া হয় এনেকৈ বনালে হৈ গ'ল ফাইনেলি আমাৰ চাহ ৰেডি এতিয়া আমি খাম আমাৰ চাহৰ আড্ডা এতিয়া এইজনী বুলি চাহ গোটেই ৰুম কিন্তু পূৰা চাব নোৱাৰা হৈ আছে অৱস্থা বেয়া হৈ আছে যিয়ে নহওক আৰু এতিয়া আৰু খাম এয়া চেনি কম হৈছে সেইকাৰণে চেনি অকণমান দি লৈছে দে ঠিক আছে আমি খাই লওঁ য়েছ আমি ওলালোঁ ফাইনেলি আজিৰ ভ্ৰমণত স্কুটি আৰু বাইক ফাইনেলি পাই গ'লোঁ ইয়াত জগন্নাথ মন্দিৰ এয়া ফাইনেলি জগন্নাথ মন্দিৰ আহি পালোঁহি নিচা মনা তোৰ এইফালে আছা আমি অলপ টাইম হোৱাৰ কাৰণে এতিয়া আমি আহি আছোঁ টি গাৰ্ডেন এয়া ৰূপক আমি 85 আৰু 83 আমাৰ ফ্ৰেণ্ড হোষ্টেল আছিলে আকৌ এই 85 ব্ৰ অলৱেজ জুই য়েছ আমি এতিয়া আহি আছোঁ টি গাৰ্ডেন ওচৰতে আছে এইখন টি গাৰ্ডেন ফ্ৰণ্ট কেমেৰা আছে বাৰু বেক কেমেৰাৰে আমি টি গাৰ্ডেনখন দেখুৱাম আজি আপোনালোকক চাওক আজি কিমান দিনৰ মূৰত আমি লগ পাইছোঁ বহুত ভাল লাগিছে বেক কেমেৰা নহ'ব চাগে এইপিনে আপোনাৰ টি গাৰ্ডেন হয় এইখন এইপিনে টি গাৰ্ডেন এইপিনে জগন্নাথ মন্দিৰ 360 ভিউ এইটো আৰু এতিয়া মই অকলে আছোঁ বৰ্ণালী ক'ৰবাত গ'ল এতিয়া আমি টি গাৰ্ডেন সোমাব গৈ আছোঁ আজি বৰ্ণালীৰ কেমেৰাটো মোৰ হাতত আছে আৰু এইখন হ'ল বগাপৰা চাহ বাগিচা আৰু এইটো আপোনাৰ জগন্নাথ মন্দিৰৰ পৰা নেশ্যনেল হাইৱেটো ক্ৰছ কৰি কিনে জগন্নাথ মন্দিৰ আপোনাৰ অপজিটত বুলি ক'ব লাগিব এখন বহুত ডাঙৰ চাহ বাগিচা হয় আৰু তাত 4জন আগত আছে মই কেমেৰাটো ধৰি গৈ আছোঁ ভাল লাগিছে এইটো উজনি অসম আহিলে আপুনি যদি চাহ বাগিচা চাব বিচাৰে তেতিয়াহ'লে ইয়াত আহক আপুনি অসমৰ যিটো সম্পদ চাহ বুলি কয় সেইটো চাই যাওকহি আপোনালোকে দেখিছে
আজি বৰ্ণালীয়ে মোক মানে তাই গোটেই ভিডিঅ'খিনি শ্বুট কৰাৰ কাৰণে দায়িত্বভাৰ মোকেই দিছে। মোৰ এইটো প্ৰথমটো অভিজ্ঞতা, এনেকৈ তাই ব্লগ বনাব মই কৈ আছোঁ। এই সেউজীয়াখিনিৰ মাজত আজি বহুখিনি ভাল লাগিছে। বগামাৰা চাহ বাগিচাৰ মাজমজিয়াত আমি সুন্দৰ পৰিৱেশ। এয়া পূৰা মানে কিমান আনন্দ লাগিছে বুজাব নোৱাৰোঁ। লগৰবোৰ বহুত দিনৰ মূৰত লগ পাইছোঁ আৰু ইমান ধুনীয়া কৰি থৈছে, মানে কলম দি থৈছে বাগিচাখন, দেখিয়ে কিবা এটা ভাল লাগিছে। এয়া আহি আছোঁ, আপোনালোকে দেখুৱাইছোঁ, আহিব এইজন ৰূপক। কেমেৰা ইয়ে ধৰি আছিল অলপ আগত, এনেকৈ আছে, আহি আছোঁ। এয়া আমাৰ বাইদেউ ফটো উঠাত ব্যস্ত, আমিও উঠিম বাৰু। একদম মানে চবে ফটোৱে ধান্দা হয় আচলতে, মানে কোনে কোনে ফটো মাৰিব পাৰে, ধুনীয়া ফটো মাৰিব পাৰে। আপোনালোকক দেখুৱাই যে আজিৰ দিনটো কি কিনো কৰোঁ। একো পিকনিক তেনেকুৱা টাইপ নহয়, কিন্তু এতিয়া ফুৰিছোঁ, ভাল লাগিছে আৰু লগতে ভাবিলোঁ আপোনালোককো জনাওঁ বা দেখুৱাওঁ। সেয়াই ফুৰি এতিয়া আমি আকৌ ইয়াৰ পৰা বাগানৰ পৰা যাব লৈছোঁ। পূৰা ফটো আজি ভিডিঅ' পূৰা চলিছে, মানে ফটো মেইনলি পূৰা কি ক'ম আৰু এই কলেজীয়া দিনবোৰ আকৌ ঘূৰি অহা যেন লাগিছে, তাৰ ধেমালিবোৰ ঘূৰি অহা যেন লাগিছে বহুত, আৰু থাকিলেই বাকী। এতিয়া আমি ইয়াৰ পৰা যাম আকৌ জগন্নাথ মন্দিৰলৈ। ঠিক আছে তেতিয়াহ'লে আপোনালোক লগ পাই আছোঁ গৈ। এতিয়া আমি জগন্নাথ মন্দিৰ পালোগৈ। এতিয়া এইটো মেইন এণ্ট্ৰেঞ্চ হয় জগন্নাথ মন্দিৰৰ। এইপিনৰ পৰা সোমাই কাষত এইবিলাক দোকান আছে, ইয়াত আপোনালোকে পূজাৰ সামগ্ৰী, বিভিন্ন সামগ্ৰীবিলাক আছে, ভগৱানৰ মূৰ্তিবিলাক আছে। এয়া জগন্নাথ মন্দিৰৰ বাহিৰৰ ভাগটো, আৰু এইটো জগন্নাথ মন্দিৰ। ইয়াত মেইনলি দুটাকৈ এণ্ট্ৰেঞ্চ আছে, সেইপিনৰ এটা এণ্ট্ৰেঞ্চ আছে, আৰু আপোনাৰ এইপিনে আহিলে এইপিনে আকৌ এটা এণ্ট্ৰেঞ্চ আছে। আমি এইটো এণ্ট্ৰেঞ্চে সোমাম এতিয়া, এই জগন্নাথ মন্দিৰ। আৰু আপোনাৰ জগন্নাথ মন্দিৰৰ কাষতে এইপিনে আপোনাৰ এইটো নেশ্যনেল হাইৱে এইপিনে গৈছে, আৰু জগন্নাথ মন্দিৰৰ ঠিক অপজিটত সেইপিনে টি গাৰ্ডেনখন, যিখন আমি অলপ আগতে গৈছিলোঁ। এইটো জগন্নাথ মন্দিৰৰ মেইন এণ্ট্ৰেঞ্চটো। খুব এটা সুন্দৰ পৰিৱেশ, আৰু একচুৱেলি মন্দিৰটো 1টাৰ পৰা 2:30লৈকে বন্ধ থাকে। এইটো জগন্নাথ মন্দিৰৰ মুখ্য এণ্ট্ৰেঞ্চটো, আৰু ইয়াত 1টা বজাৰ পৰা 2:30 এইটো ক'ভিড প্ৰট'কল মতে কিবা এখন নটিফিকেশ্যন দি থৈছে, ক'ভিড প্ৰট'কল। আৰু সেইটো জগন্নাথ মন্দিৰৰ ভিতৰৰ ভাগটো। এই জগন্নাথ মন্দিৰৰ প্ৰথমখন এড্ৰেছটো। আমি আহি আছোঁ। আগতো এবাৰ মই দেখুৱাইছিলোঁ, তেতিয়া মানুহ বহুত কম আছিলে, এতিয়া মানুহৰ সমাগম যথেষ্টখিনি আছে, কিন্তু পৰিৱেশটো ঠাণ্ডা, ভাল লাগিছে। আৰু এটা ইয়াতে ফুলবোৰ ৰুইছে এতিয়া নতুনকৈ। কৃষ্ণ গণেশ মন্দিৰ, এয়া কিবা কৈ আছে, আচলতে সাংবাদিকো আছে, কিবা কৈ হেৰি কৰি আছে। এইটো এটা মন্দিৰ, মানুহ সমাগম যথেষ্ট বেছি, তথাপিতো পৰিৱেশটো ঠাণ্ডা হয়। এইখিনি ফুলখিনি পূৰা নিৰ্দিষ্ট চাইজত কলম দি থৈছে। আপোনালোকে আহিব জগন্নাথ মন্দিৰ, ডিব্ৰুগড় বাইপাছৰ ওচৰতে আছে। পৰিৱেশটো বহুত ভাল হয়, এটা মানে ঐতিহ্যমণ্ডিত মন্দিৰ বুলি কয়, বহুত পুৰণা মন্দিৰ হয়। ইয়াৰ বিষয়ে মই বৰ বেছি নাজানো, কিন্তু আহিব আপোনালোকে বুলি আশা কৰিলোঁ। এইবোৰ ৱালত মানে প্ৰতিচ্ছবি আছে, ধৰক এয়া প্ৰতিটো কাহিনী ইয়াত লিপিবদ্ধ কৰি ৰাখিছে এই জগন্নাথ মন্দিৰত। এনকুৱাৰী অফিচ তাতেও আছে। এইটোৱে মেইন মন্দিৰ। ইফালেদি আপোনালোকে ধৰক যাব পাৰে ওপৰত এটা।
যথেষ্ট ডাঙৰ হয় দাদা। আপোনালোকক মই দেখুৱাই গৈ থাকিম। অলপ টাইমৰ কাৰণে কেমেৰাটোৰ মোৰ ফোনটো ৰূপকে ৰৈছিলে। তেখেতে যিখিনি কৈছেই ক'ব লগাখিনি, তেখেতলোকৰ নতুন আহিছে, আজি তেখেতলোকক ফুৰাবলৈকে লৈ আহিছিলোঁ। এইবোৰ চব মাজে মাজে ফুলবোৰ ৰুইছে, পাত ফুল হয় এইবিলাক। এই আপোনালোকক দেখুৱাই আছোঁ চাওকচোন। মন্দিৰটোৰ লগত এইটো চাকৰি পৰিৱেশটো সৰু সৰু ল'ৰা ছোৱালীবোৰৰ মানুহ ইমান আছে, অথচ মানে কোনো হুলস্থুল পৰিৱেশ নাই। অকল এটা মন্দিৰে নহয়, ইয়াত বহুত মন্দিৰ আছে। শিৱ মন্দিৰৰ পৰা ধৰি গণেশ মন্দিৰৰ পৰা ধৰি কৈছোঁৱেই আগত মন্দিৰ। হাই গাইজ, এয়া আমি এতিয়া ইয়াৰ পৰা জগন্নাথ মন্দিৰৰ পৰা যাব ওলাইছোঁ। এয়া যাম আৰু এতিয়া। ঠিক আছে তেতিয়াহ'লে গৈ আকৌ লগ পাই আছোঁ আপোনালোকক। এয়া এখন বাইকত 3টা, এয়া পিছফালে আহি আছে এই ড্ৰাইভাৰ। আহি আছোঁ, ৰোড ব্ৰেক কৰিছোঁ আৰু তাৰপাছত উপায় নাই নহ'লে। ভাল লাগিলে ইয়াৰ পিছত কি হয়, এয়া আমি চাহৰ কাৰণে ৰৈ আছোঁ ঘূৰিবলৈ। এতিয়া খাম আৰু এজনে ক'ল্ড ড্ৰিংকছ খাইছে। এয়া আমি খোৱাটো ফটো মাৰ নহ'লে চাহ তাহ খোৱাটো। এতিয়া আমি আহি আছোঁ DTP ডাইক চেণ্টাৰ, এতিয়া ব্ৰহ্মপুত্ৰৰ পাৰ। মানুহৰ সমাগম বহুত হয়, এই কাম কৰিয়ে আছে। এয়া অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। সন্ধিয়াই হ'লগৈ, সন্ধিয়াই হ'লগৈ। পৰিৱেশটো এই পৰিৱেশটো ব্ৰহ্মপুত্ৰৰ পাৰ ভাল লাগিছে। মানে কি ক'ম আৰু বিশেষ তাতকৈ ভাল লাগিছে লগৰবোৰক, মানে কি ক'ম, যিবিলাকৰ লগত মনৰ কথা ক'ব পাৰোঁ, সেইবিলাকক লগত বহুত দিনৰ মূৰত যেতিয়া লগ পাওঁ, কি ক'ম, তাৰ অনুভূতি হয়তো বুজাব নোৱাৰা এক অনুভূতি। সেয়া আমাৰ ইহঁত যাবগৈ আজি, এই শেষৰখিনি সময় আৰু যাব। এয়া এতিয়া আন্ধাৰ হৈছেগৈ আৰু, যিটো মোবাইলত কৰা ভিডিঅ' হয়। এয়া ঠিক আছে তেতিয়াহ'লে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। দিনটো কি কৰিলোঁ কি নকৰিলোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। বৰ বিশেষ তেনেকুৱা মানে খোৱা বোৱাৰ একো হেৰি নাই, কিন্তু অলপ ফুৰিলোঁ ইহঁতৰ লগত, মানে বহুত দিনৰ মূৰত এনজয় কৰিলোঁ, ভাল লাগিলে সিহঁত আহিলে। শেষত সকলোকে ভিডিঅ'টো চাবলৈ অনুৰোধ জনালোঁ, আৰু প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে। আৰু যেতিয়া অনুভূতিবোৰ পঢ়ি থকা লগৰবোৰক লগ পোৱা হয়, তাৰ অনুভূতি এটা বহুত বেলেগ হয়। সেয়েহে চাব বুলি আশা কৰিলোঁ শেষৰলৈকে। কিবা কবি প্লিজ টেপ দ্য বেল আইকন। বৰ্ণালীক বহুত থেংক ইউ, আমাক যিমানখিনি হেল্প কৰিলে। এইটো আমাৰ আচলতে জিঅ'ৰ পৰা আমাৰ বণ্ডিংটো আছিলে, আৰু ভাবিছোঁ সদায় এনেকুৱা বণ্ডিংটো থাকক, সকলোৱে ভালকৈ থাকক। আৰু আগতীয়াকৈ আপোনাৰ সকলোকে নতুন বছৰ শুভেচ্ছা জনালোঁ। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ। ঠিক আছে তেতিয়াহ'লে আজিলৈ বাই বাই। বাই বাই।